Hey guys, welcome back to our channel. Etu mur aji first vlog hoy. So moi najano apnalokok kiman dekhwabo parim. Jehetu lockdown aru moi apnalokok aji amar ghorte thoka dujupa man phul dekham dei nai baru bahut kom ase. Kintu take moi aji dekhwam aru moi aji dekhwam konoglota murti tu juntu thake jehetu moi Gopur Borangabari thaku. So bolok ami video to start koru. So guys, ejupa hoise ejupa phul আৰু বহুতে ধুনিয়া হয় ইয়াত ধুনিয়াকৈ ফুলি আছে বগা বগা ফুল আৰু ইয়া ওপৰলে ঢেকে আছে সো মই আপোনালোকক ঢেকে দেখাব পৰা নাই এইবিলাক ঢে আছে ইয়া এজোপা ফুল আৰু এতিয়া মই আপোনালোকক নেক্সট ফুলজোপা দেখাই আছো মই এইজোপা ফুললৈ আহিছো এইজোপাৰ নাম হৈছে নয়নতৰা বুলি কয় আৰু এইজোপা খুবেই ধুনিয়া হয় আপোনালোকক মই দেখাইছো আৰু এইজোপাও আছে আমাৰ ঘৰতে ৰ'দ পৰি আছে সেইভাবে অকণমান বেছিকৈ পোহৰ পাইছে আৰু এইজোপা ফুল বলক আমি আৰু এইজোপা ফুল চাওঁ তো গাইজ এইজোপা ফুল হয় খুবেই ধুনিয়া এইজোপা এনেকৈ ৰঙাকৈ ফুলে আৰু মই এইজোপাৰ নাম নাজানো আপোনালোকে জানে যদি ক'ব খুবেই ধুনিয়া হয় এয়া আৰু এনেকুৱা আমাৰ ঘৰত ঢেৰ আছে সকলো দেখুৱা নাই দুজোপা এজোপামান দেখুৱাইছোঁ এয়া আৰু এইজোপাৰ ফুলৰে আন অকণমান বেলেগ মানে এইজোপাৰ কালাৰটো অলপ বেলেগো হৈ যায়গৈ সেইজোপা মই দেখুৱাওঁ ৰ'ব গাইজ মই যে কৈছিলোঁ অলপমান বেলেগ কালাৰ হৈ যায় সেইজোপা এনেই মই আগতে দেখুৱাজোপা এনেকুৱা আছিলে আৰু এইজোপাটো পাতলা কালাৰ মানে এইজোপা এনেকুৱাই হয় কালাৰ চেঞ্জ কৰে আৰু ঢেৰ আছে একেটা পুলিৰে কালাৰটো বেলেগ বেলেগৰ হয় এয়া খুবেই ধুনীয়া এনেকুৱা ঢেৰ আছে আমাৰ ঘৰত আৰু এতিয়া বলক আমি ইয়াৰ পাছৰজোপা ফুল চাওঁগৈ আৰু গাইজ এয়া নয়নতৰা আৰু ঢেৰ আছে চ' মই দেখুৱাই দিছোঁ আৰু মই আপোনালোকক কৈ দিওঁ অকল মই ফুলেই নেদেখুৱাওঁ এনেকুৱা পাতজাতীয় থকাবিলাকো মই দেখুৱাম এতিয়া বলক আমি নেক্সট জোপালৈ যাওঁ আৰু এইজোপাও দেখুৱাই দিছোঁ এইজোপা তুলসী হয় খুবেই ধুনীয়াকৈ আৰু ডাঙৰকৈ হৈছে এইজোপা আৰু গাইজ এয়া এনেকুৱা কচুৰ নিচিনা হয় খুবেই ধুনীয়া আৰু বহুত ঢেৰ হৈছে আমাৰ ঘৰত এয়া বহুত ধুনীয়া লাগে জেগাকণ গোলকৈ হৈছে যে আৰু ইয়াত ঢেৰ হৈছে বলক আমি আৰু বাকীখিনি চাওঁগৈ চ' গাইজ মই এতিয়া আপোনালোকক টাবত থকা ফুল দেখুৱাইছোঁ আমাৰ ঘৰত এনেকুৱা ঢেৰ আছে মই এইজোপাক মানি প্লেণ্ট বুলি কয় আৰু এইজোপা খুবেই ধুনীয়াকৈ হৈছে এয়া আৰু এজোপা আছে মই দেখুৱাই আছোঁ এইজোপা এজোপা আৰু এজোপা খুবেই ধুনীয়াকৈ হৈছে মায়ে এনেকৈ দি দিছে আৰু বহুত ধুনীয়াকৈ হৈ গৈছে আমি এনেকৈ বাৰান্দাত টাবত থৈ দিছোঁ আৰু এইজোপা এনেকৈ ধুনীয়া হয় এইজোপাৰ নাম নাজানো আৰু এইজোপা ৰুইছোঁহে বেছি দিন হোৱাই নাই আৰু এইজোপা এইজোপা চ' গাইজ এইজোপা হৈছে এইজোপাৰ নাম নাজানো বাৰু খালি বহুতে ধুনীয়াকৈ হৈছে এয়া ঢেৰ হোৱা নাই বাৰু কমকৈ হৈছে আৰু হ'ব আৰু এইজোপা হৈছে এইটো এনেকৈ বনৰ টাইপত হয় ঘূৰণীয়াকৈ হ'ব বহুতে ধুনীয়া লাগে আৰু এই বাহিৰত দেখুওৱা যে মই কচু দেখুৱাইছিলোঁ আৰু ইয়াৰ ভিতৰতো এনেকুৱাকৈ ৰুইছে মায়ে এনেকুৱা সৰু টাব এটা ৰুইছে আৰু এইজোপা পাত হয় মানে এইজোপা ফুল হ'ব আৰু হালধীয়া ফুল ফুলে খুবেই ধুনীয়া লাগে আৰু এইটো এটা পাতৰ হয় এইটো অকল পাতেই হয় খুবেই ধুনীয়া আৰু মই আমাৰ ঘৰত থকা আৰু এজোপা দেখুৱাইছোঁ এইজোপা খুবেই ধুনীয়া আৰু দীঘলকৈ হৈছে এইজোপা পুলি আৰু এজোপা ডাঙৰজোপা খুবেই ধুনীয়া হয় বহুত দীঘলকৈ হৈছে গ্ৰিলত গাইজ সেইখিনি আছিলে মোৰ ফুল আৰু এতিয়া বলক আমি কনকলতা মূৰ্তিটো আপোনালোকক দেখুৱাওঁগৈ বলক চ' গাইজ এয়াই হৈছে কনকলতা মূৰ্তি ভালদৰে ফ'কাছ নহ'বও পাৰে আৰু এইফালেদি আমি এনেকৈ আহিছোঁ আৰু বলক আমি আপোনালোকক অকণমান দেখুৱাম এইখন আমি খুলি লওঁ চ' গাইজ এইফালেদি আমি এতিয়া সোমাইছোঁ আৰু এয়া বহুত ধুনীয়া গছ এজোপা আছে আৰু এইফালে এনেকৈ গছ আছে আৰু এনেদৰে আমি গৈ আছোঁ খুবেই ধুনীয়া হয়
ভালদৰে পোহৰ নাহিবও পাৰে, সেইবাবে বেয়া নাপাব। মই আপোনালোকক ইটো ছাইডৰ পৰা অকণমান দেখুৱাই আছোঁ। এয়া খুবেই ধুনীয়া হয়, এনেকৈ আছে কাষে কাষে ফুল চুল আছে আৰু এনেকৈ গছ আছে। আৰু এয়া পিছ ছাইডৰ পৰা দেখুৱাই দিছোঁ, খুবেই ধুনীয়া হয়। এয়া চাওক, এয়া খুবেই ধুনীয়া। আমি এইফালেদি আহিছোঁ আৰু এয়া ওচৰে মোৰ ভণ্টি এজনীও লগতে আহিছে। এয়া আগফালেদি ৰ'দ পৰি আছে কাৰণে মুখখনত ফ'কাছ হোৱা নাই। সেয়াই আছিলে কনকলতা মূৰ্তি, আপোনালোকক যিমান পাৰে দেখুৱালোঁ আৰু মই। চ' গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু মোৰ চেনেলটো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কেনেকুৱা লাগিলে জনাব। প্ৰথম ব্লগ হয়, সেইকাৰণে মই ইমান ভালদৰে দেখুৱাব পৰা নাই। আৰু সেয়াই আছিলে আজিৰ কাৰণে ভিডিঅ', আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ।